গাইজ বৰ্তমান মানে গাইজ এই গৰম দাম সেইকাৰণে গাইজ আমি পাৰ্ক অলপমান ফুৰি আহোঁ ইনে আহিছিল বাইকখন লৈ পেলাই অকণমান মানে অলপমান ফ্ৰেছ বতাহ অলপমান খাই আহোঁ আৰু কাম এটাও আছে সিহঁতে কিবা গাহৰি দানা আনি দিছে কিয় বাইক কিনে ৰ'দটো তামান দিয়ে বহুত বহুত দি আছে ব্ৰাইটনেছ মানে আমি ইয়াতে তেল ভৰাব আহিলি আমাক ৰখাই থৈ দিয়ে কিয় বা তেল এৰিক চিনি তাকো চিনিয়ে পাই আপোনালোকে তাকো বহুত ভালকৈ চিনি পাই গাইছে কম্পিউটাৰো আছে তো গাইজ ইয়াতে 19,000 টকা তেল আছে 19,000 টকা তেল কি আছিলে থাকেই কিয় নাথাকে তল জমা হৈ থাকে তল জমা এই নাই নোলাই থৈ দিয়ে জমা হৈ থাকে তেল এই চলাৰ দেখিছ এচিও আছে এইটো তো গাইজ মানে 60 টকা তেল ভালো মানে বহুত ৰখাই থৈ দিয়ে আমাক মানে আমাক সদা ৰখাই থৈ দিয়ে ৰাতি বহাই তেল ভৰে ভৰে ৰিলছ বনাই গ'লে ভাইৰেল হৈছে ৰিলছ নবনাই কি আমাৰ ইয়াতে আহক এজনে তেলটো ভৰাই লৈছোঁ গাইজ আমি ধুনীয়া লোকেশ্যন এটাত আহিছোঁ জাগাখিনি ভাল লাগছে কিন্তু গাইজ আৰু তো জাগাখিনি কেনে লাগছে নদী বিচাৰি আছিলোঁ তই আমি এটা নদী বিচাৰি আহিছিলোঁ কিন্তু নদী নাই এইফালে কিবা আছে ফাৰ্ম আছে সেইফালে ফাৰ্ম আছে তই এনেকুৱা জেগাত আহি থাকিব লাগে কিন্তু মাজে মাজে কিবা ভাল লাগে তো গাইজ মানে আমি এটা ধুনীয়া জেগাত আহিছোঁ জাগাটো কিবা ভাল লাগিছে কিন্তু মাৰি তো গাইজ মানে আমি এটা নদী চাব আহিছোঁ নদী খানা খাব মন তো এইটো খানা চানা খাব ভাল হৈছে কিন্তু তই চাক তো বেয়া দ আছে সেইখিনি এইগিলা খানা আপোনালোকে ভুলিতো নাচব দেই পানী হৈছে আমি এইগিলাখান জেগাত আপোনালোকে কেতিয়াও নাচব এইগিলা লোকেশনটো ভাল লাগছে গাইজ এই পার্থ ये क्या है वो तो इधर तो ऐसे ही मिलेगा 280 दिन होगा itu bahana আছে তো গাইজ কি দূর দূৰণিৰে একো নাই অকল হামদ নহয় তো গাইজ আমি ঘৰত আহি পালোঁ আৰু ঘৰত আহি পেলাই মানে ভাত খাই আছোঁ ভাত খালোঁ গাইজ মাংস দি তো জাগাখিনি বঢ়িয়া লাগছে দেই আমি লগত খানা চানা খাব যাব লাগিব তাতে ভাল লাগব ৰাতি খানা আহি কিনে তো গাইজ মানে এতিয়া ভাত চাত হৈ গ'ল আৰু এতিয়া পপকৰ্ণ বনাওঁ পপকৰ্ণ বিভাগত আছে এই কুকাৰটো গৰম হ'ব দিছোঁ মানে গাইজ হেৰি কি বুলি আমাৰ মাহীহঁতৰ মাইনা আহিছে আৰু বাবু আছে একেলগে খাওঁ আৰু হৈছে তো পপকৰ্ণ খাই ভাল লাগে কিন্তু এইটো বা কি ভাল লাগে নাই গম নাপাওঁ ভাল লাগবে লাগে কিন্তু কুকাৰটো এতিয়া গৰম হ'ব লাগিব বেয়া গৰম গাইজ বেয়া গৰম তো গাইজ মানে পাৰটো মোক বহুত জ্বালা দিব পাৰে গাইজ এই ডিপ্ৰেশ্যন গাইজ চিলিণ্ডাৰ ল'ব যাই আছোঁ সি আকৌ দেউতাকৰ লগত কিবা লেকচাৰ দিছে ইমানকৈ জ্বালা দিয়ে মানে মোক এই গৰমখনত জ্বালা চালা দিব নালাগে পাপ লাগব তোৰ পাপ লাগব এই গৰমখনকে জ্বালা দিছে মোকে জ্বালা দিছে আজি তো গাইজ মানে আমি এতিয়া আহি পাইছোঁ ৰ'বতে এই ভিতৰত আছে ৰ'বতে বাহিৰত ৰখি আছোঁ
যে গৰমখন বেয়া জ্বালা কিন্তু দে মানে এইখানে মৌ ভিতৰত সোমাইছোঁ আৰু গাইছ ভিতৰত সোমাই কি বহুত ভাল লাগে দে কাৰণ এচিৰ হাৱা একদম বহুত ভাল লাগে কেতিয়াবা নিজে এটা এচি লগাম ঘৰত কি বেয়া পাম মই ফোন দিছোঁ এটা দিয়ে খা দি সেই কালি ময়ো পাইছোঁ এখন নবৈ দিছিল তো গাইজ মানে এতিয়া মই ঘুমাব ওলাইছিলোঁ কিন্তু গাইজ কেন ক'তনো ঘুমাম গাইজ ইয়াত দেখি ঘুমাব নোৱাৰি গাইজ এড দুই আছে আৰু এটা ই এটা মানে গাইজ এটা ঘুমাব শান্তি নিদিয়ে মোক ঘুমাব শান্তি নিদিয়ে দাদাকে থাকিব নপৰতে আৰু এইটো গাইজ মাই এইটো এইটো চিনি পাবা ভালকৈ এইটো আৰু এইটো আমাৰ এই চিক্ৰেট পাৰ্চন গাইজ মানে কি কম তো এইটো মানে বঢ়িয়াকৈ পাৰ্থ আহিছে আৰু কম্পিউটাৰ ক্লাছত যাওঁ আৰু আপোনালোকে চাই থাকোঁ গাইজ মানে আমি কম্পিউটাৰ ক্লাছত যাই আছোঁ তো গাইজ মানে এতিয়া কম্পিউটাৰ ক্লাছৰ পৰা আহি পেলাই ঘুমাই আছোঁ অলপমান গাইজ আজি মানে গাইজ মানে কি কওঁ গা চা বহুত বেয়া লাগছে দেই গাইজ চাহ তাহ খাব এই চাহ খালোঁ গাইজ আজি পঢ়িব ইচ্ছা নাই কিন্তু কি কৰোঁ পঢ়িবতো লাগবই ন চাওঁচোন নপঢ়ো কিজানি আজি পঢ়িব একদম ইচ্ছা নাই সঁচা কথা কৈছোঁ একদমেই পঢ়িব ইচ্ছা নাই তো গাইজ মানে গাইজ আজি মোৰ এটা বহুত ডাঙৰ লোকচান এটা হৈ গ'ল মানে গাইজ কিমান কষ্ট কৰি ষ্টেণ্ড এডাল আনিছিলোঁ ভিডিঅ' বনোৱা ষ্টেণ্ডডাল এই হঠাতে ভাঙি গৈছে এই তাৰ কথা থৈ দিয়া সি ভাঙি গৈছে কি কম সৰু ছোৱালী মাৰিলেও কান্দব আৰু মাক কৈ দিব মাক মোকে গালি পাৰিব কৈছি ক'ব কি তই ডাঙৰটো হৈ পেলাই নুবুজে সি আৰু সৰুটো হৈ পেলাই কেনেকৈ বুজিব কওকচোন কি ক'ম তাক তো গাইজ মানে আজি ভাত নাখাওঁ ৰাতি হৈছে আজি গাইজ ৰুটি খাম ৰুটি আৰু আলু ভাজি খাম গাইজ বঢ়িয়া পানী বটল লৈ লৈছোঁ টিভিটো দি লৈছোঁ টিভিটো চাম আৰু টিভিটো চাই তো গাইজ বৰ্তমান ৰুটি খোৱা হৈ গ'ল আৰু গাইজ যেন টোপনি মাৰোঁ টোপনি লাগছে আৰু গাইজ আজি ভিডিঅ'টো সেইখিনিতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগে বঢ়িয়াকৈ লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইবো কৰি দিব আৰু আজি কাৰণে বাই বাই